এটা ব্ৰেকিং নিউজ গুৱাহাটীৰ জালুকবাৰীত আজি ৰাতিপুৱা 11:30 এজন মানুহৰ হত্যা পুলিচৰ অনুমান মতে মানুহজনৰ বুকুত গুলিয়াই হত্যা কৰা হৈছে মৃতদেহটোৰ কাষত এখন চিঠি আছে চিঠিখনত লিখা আছে ভিক্ষাৰী ভিক্ষাৰী মানে কি হেই লাইনটো মানে এতিয়াহে যাব পাৰে কোন কোন ঐ ঐ পিস্তল পিস্তল ঐ ঐ হেই গলটো শুকাই গৈছে এগিলাচ পানী খাই আহোঁ এইজন নিশ্চয় এজন চিৰিয়েল কিলাৰ সকলোকে বুকুত গুলিয়াই হত্যা কৰে মই অহাকালি গুৰুদেৱতাত যাব লাগিব Namah Shivaya, 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 Namah Shivaya. দুটা দেওবাৰ তই নদীত পূজা পাতিব লাগিব পূজা ইডাল ল অ' মাই গড আজি দেখোন শনিবাৰ কালি দেওবাৰ কালি মোৰ পূজা আছে পাহৰিয়ে গৈছিলোঁ ঘুমাওঁ এতিয়া আজি নদীত পূজা কৰিব যাওঁতে দেখা ভিক্ষাৰীজন কোন আছিল বেচেৰাটোৰ কাৰণে বেয়াই লাগে একো খাব চাব পোৱা নাই কিজানি অহা দেওবাৰে পূজা কৰিব যাওঁতে তাৰ কাৰণে কিবা খোৱা বস্তু লৈ যাব লাগিব
ঐ ভিক্ষাৰী, তই মোক সদায় কিয় চাই থাকা? যোৱা দেওবাৰে আহিছিলোঁ পূজা কৰিব, তই মোক চাই আছিলি, আৰু আজি আহিছোঁ পূজা কৰিব, তই মোক চাই আছা। তোৰ নাম কি? আচ্ছা, তাৰমানে ই মুখেৰে ক'ব নোৱাৰে। দে হ'ব দে, বুজি পাইছোঁ। ভোক লাগিছে নেকি? এৰা খা। আৰু খাবি, কিন্তু এটা কাহিনী শুনিব লাগিব, শুনিবি? শুন। এজন কিলাৰ আছিল, চিৰিয়েল কিলাৰ, বহুতো হত্যা কৰিছে। আৰু সেইজন কোন হয় জানা? মই এক্টিং কৰিছোঁ, মই এক্টিং কৰি বহুত ভাল পাওঁ। এয়া ল চিপ, মই যাওঁ দে, মোৰ দেৰি হৈছে। হেল্ল', এই ধ্ৰুৱ, এটা ভাল খবৰ। কি ভাল খবৰ? চিৰিয়েল কিলাৰজন ধৰা পৰিছে। কিলাৰজনৰ ফটো পাইছোঁ, আৰু কিলাৰজন ধনশী নদীৰ ক'ৰবাত আছে। কিন্তু ময়ো ধনশী নদীতে আছোঁ। কি? তই জল্দি নদীৰ পৰা আহি যা, নহ'লে তোকো মাৰি পেলাব। মোক ইমান সহজে মাৰিব নোৱাৰে, কাৰণ মোৰ লগত মই এক্টিং কৰি বহুত ভাল পাওঁ। হেল্ল' ৰাকেশ, তই চিলিকাজনৰ ফটো চেণ্ড কৰচোন, মই আহি আছোঁ। ভিক্ষাৰী প্ৰথমতে বুকুত গুলিয়াই হত্যা কৰে, তাৰপিছত ভিক্ষাৰী বুলি লিখি থৈ যায় সৰু কাগজৰ টুকুৰাত। আৰু এটা কথা তই জানা, তোক ইয়াত পূজা কৰিব দিয়া হবাচোন কোন? মই। ইডাল ল। ভিক্ষাৰী, তহঁতে মোৰ সপোন বৰবাদ কৰি দিলি। তহঁত মানে? আৰু কোন কোন? ৰাহুল আৰু অমল, ফিলি ফেক্টৰী। ফিলিপ ফেক্টৰী, যোনটো ফেক্টৰী ৰাহুল, অমল আৰু মই মিলি বন্ধ কৰিছিলোঁ। সেই ফেক্টৰীটো মই মাহত হাজাৰ টকা ইনকাম কৰিছিলোঁ, কিন্তু তহঁতে মোৰ সেই ফেক্টৰীটো বৰবাদ কৰি দিলি। কিন্তু আমি যেতিয়া ফিলিপ ফেক্টৰী বন্ধ কৰিছিলোঁ, তেতিয়া তই ক'ত আছিলি? তেতিয়া মই দিল্লীত আছিলোঁ, আৰু মোক ফিলি ফেক্টৰীৰ এজন মানুহে ফোন কৰিছিল। হেল্ল', বছ, কি হ'ল? আমাৰ ফিলিপ ফেক্টৰী বন্ধ কৰিলে। কোনে বন্ধ কৰিলে? 3জন মানুহ আহিছে। সিহঁতক ৰখিব দি দিম, মই সকালে যাই আছোঁ। নাই বছ, সিহঁতৰ লগত প্ৰুফ আছে, আৰু আমাৰ ফেক্টৰীৰ কাম কৰা মানুহবোৰ গুচি গ'ল। এতিয়া মাত্ৰ মই আৰু চিন্ময় আছোঁ। মানুহকেইজনৰ নাম কি? ৰাহুল, ধ্ৰুৱ, অমল। ৰাহুল, অমল আৰু ধ্ৰুৱ। মোক তহঁতে একদিনত ভিক্ষাৰী বনাই দিলি, আৰু মই সেই ভিক্ষাৰী ৰূপত তহঁতক মাৰিবলৈ আহিছোঁ। ৰাহুল আৰু অমলক মাৰিলোঁ, এতিয়া তোক আছে। কিন্তু তই এটা কথা নাজানা, তোৰ সকলো ইনফৰমেশ্যন পুলিচৰ লগত আছে। তোৰ নাম হৈছে ধনঞ্জয় বৰুৱা, আৰু 15 মিনিটত ইয়াত পুলিচ আহি আছে। আচ্ছা, পুলিচ আহি আছে। পুলিচ? পোৱালি চালা। ইমান অধৈৰ্য। ভিক্ষাৰী